মা দেউতাই তোমাক পঢ়িবলৈ প্ৰতিদিনে কৈ থাকে, পঢ়িলে তোমাৰ ফাইদা হ'ব, বেলেগৰ নহয়। তোমাৰ এটা জীৱন বনিব। মাক দেউতাকৰ কেৱল আনন্দ হেতুহে উপলব্ধি হ'ব। আজি এই ভিডিঅ'টোত মই এইটোৱে ক'ব বিচাৰোঁ যে যিটো কথা বহুত লোকেই জানে, কিন্তু মই কেতিয়াও এইবোৰ লক্ষ্য কৰা নাই। মই এইটো কথা ক'ব বিচাৰিছোঁ যে তুমি এজন ছাত্ৰ। এটা কথা, বেছিভাগ ছাত্ৰৰ পঢ়াৰ প্ৰতি এটা এলাৰ্জি আছে, কিয়নো সেইবিলাক ছাত্ৰই নিজৰ বাবে নপঢ়ে। এটা সৰু কাহিনী যিটো 30% ছাত্ৰৰ লগত সম্পৰ্ক। এটা ল'ৰাই স্কুলৰ পৰা আহি লগৰ সৈতে খেলিবলৈ ওলাই যায়। তাৰ মনত আছে যে দেউতাই কিমান সময়ত ঘৰ আহি পায়। দেউতাক আহি নোপোৱাৰ আগতেই ল'ৰাজনে ঘৰত সোমাই কিতাপ পঢ়েগৈ। আৰু ল'ৰাটোক পঢ়ি থকা অৱস্থাত দেখা পাই দেউতাকৰ মনত খুব আনন্দ উপলব্ধি হয়, কিয়নো ওচৰৰ অন্য ল'ৰাবিলাক খেলি আছে আৰু মোৰ ল'ৰা পঢ়ি আছে। দেউতাকে বহুত আনন্দ পায়। এতিয়া তুমি কোৱা, সেই ল'ৰাজন পঢ়ি আছিল নে নাই? দেউতাকে ঘৰ অহাটোলৈ অপেক্ষা কৰি আছিল নেকি? সেই ল'ৰাটোৱে দেউতাকৰ আগত কেৱল এক্টিং কৰি আছিল। যদি ল'ৰাটোৰ অলপ হ'লেও যদি পঢ়াৰ প্ৰতি ধাউতি থকা হ'লে দেউতাকলৈ অপেক্ষা নকৰি পঢ়াৰ সময়ত নিজৰ জ্ঞানত পঢ়িলে হয় আৰু খেলাৰ সময়ত খেলিলে হয়। গতিকে যদি তোমাৰ কাম কৰাৰ ক্ষমতা নাই, তেতিয়া বলপূৰ্বকভাৱে কৰা কাম কেতিয়াও সফল নহয়। যেতিয়া পঢ়াটো তুমি নিজৰ বুলি নাভাবা, কামবোৰো নিজৰ বুলি নাভাবা, তেতিয়াহ'লে যিকোনো কাম কৰিবলৈ একো মন নবহা। মই এটা কথা কওঁ, মন কৰিবা, যদি তোমাৰ লগৰ এজনৰ 1000 টকা যদি পৰি যায়, তেতিয়া আপোনাৰ একো মতলব নাই। যদি তোমাৰ 100 টকা এটা পৰি যায়, তেতিয়া তোমাৰ শান্তি নোহোৱা হ'ব। ঘূৰি ফুৰিবলগীয়া অৱস্থা হ'ব এফালৰ পৰা সিফাললৈ 100 টকাৰ বাবে, কাৰণ পইচাটো তোমাৰ। এইটোৱে উপলব্ধি কৰা যে যিবোৰ বস্তু নিজৰ পৰা হেৰাই যায় তেতিয়া দুখ অনুভৱ হয়। শেষত এইটোৱে ক'ব বিচাৰিছোঁ যে যেতিয়া তুমি কামবোৰ পঢ়াবোৰ নিজৰ বুলি ভাবিবা, তেতিয়া কৰিবলৈ ইচ্ছুক হ'বা। সেইবাবে এইটো কথাই কোৱা হৈছে যে মাক দেউতাকে তোমাক প্ৰতিদিনেই পঢ়িব ক'ব, তোমাৰ জীৱনৰ বাবে, তোমাৰ সুখৰ বাবে, কিন্তু মাক দেউতাকে কেৱল আনন্দটোহে উপলব্ধি কৰিব।